ৰাতি সাজৰ যোগাৰ কৰি ল'লোঁ। এইয়া ৰঙালাও, এইখিনি বেচনখিনি মই নিমখ হালধি দি কিনে পিচি ল'লোঁ। আৰু এই ৰঙালাওখিনি দেখিছিলে যে এইখিনি মই পিচ পিচকৈ ফ্ৰাই কৰি আছোঁ। এতিয়া গোটেইখিনি মই পিচ পিচকৈ ফ্ৰাই কৰি ল'লোঁ। আমাৰ বেটিহঁতে খাই ভাল পায়, মোক বনাব ক'লে, সেইকাৰণে বনাই দিলোঁ। বনাবলৈ ভালকৈ নাজানো, পিছে যিমান পাৰোঁ সেনেকৈ এইয়া দেখিছে যে এনেকৈ বনাই দিছোঁ। আৰু সিহঁতে এনেকৈয়ে খাই ভাল পায়। আৰু নৰসিংহ কেইডালমান মই ছিঙি আনিছিলোঁ ঠাৰিত। এয়া দেখিছে নৰসিংহ পাত হয়। পানীত বুলি নহয় আৰু ধুই দিলোঁ যে পানী লাগি আছে, বেচনত ডুবাই দিয়াৰ কাৰণে ৰৈ গৈছিলে বেচনখিনি। বনাই দিলোঁ। এইডাল দেখিছে, এইডালো দেখিবলৈ কেনেকুৱা হৈছে। এয়া মোৰ হৈ গ'ল ৰঙালাও চপ। এইটো চাওকচোন, জোনটোৰ নিচিনা দেখিবলৈ ধুনীয়া লাগিছে। এইডাল চাওকচোন, আৰু হাঁহিও দিছে এইডাল দেখি। তাৰপিছত পাপৰ কেইখনমান আছিলে, ফ্ৰাই কৰি থৈছোঁ। আমাৰ ছোৱালীজনীয়ে খাই ভাল পায়। আজি ৰাতি সাজত আছিলে মোৰ দাইল, আচাৰ, পাপৰ, তাৰপৰা বুট আলু ভাজি, ৰঙালাও চপ। ইমানেই। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।